ভদ্ৰামি ক'বলৈ হহা মূৰত ভদ্ৰামি ক'বলৈ হতই বিউটি আদাৰা নেৰু ছাৰ তই ভদ্ৰামি দেখিছনে কেনেকুৱা কৰে বচাইছো কি বচালি চকী অতৰা এটা কি বচালি চাহ আগত যদি চকীত বহি দিছা চাহটো সমানটো গৈছে সেইকাৰণে চকী অতাই দিছো পকা কঁঠাল পাৰি পইচা কণ হাঁহিছ হা হাঁহিবলৈ আহিছ লিভাৰলৈকে চুট পাই গৈছো মই পকা কঁঠাল পৰি গৈছে কঁঠালৰ ফুটা ওলাই গৈছে ডিউটি চিউটি বাদ দি ঘৰত বহি কি ফালি আছে তুমি কি ভালি আছা পুলিচ ময়ো চিকিউৰিটি গাৰ্ড মই ঘৰৰ ভিতৰত ডিউটি দিছে তোমাকো ঘৰৰ ভিতৰত ডিউটি দিছে মাথাটো তেৰা কৰি নল'ব দেই মোৰ আকৌ বেয়া হৈয়ে আছে কিবাকে কণ্ট্ৰল কৰি ৰাখিছো যেনে তেনে দম দিছে মোক নাই দিয়া অ দম ভৰ্তা বাদ দিয়ক সোনকালে দোকানলৈ গৈ মিঠাতেল 1 লিটাৰ আনি দিয়ক পলাল এই মোৰ লগত তৰ্ক কৰি তহঁতকৈ দোকানত পঠাই দিব যা বেছি লেকচাৰ মাৰিব নালাগে তই আন দে নিজৰ গিৰিয়েকটো নগ'ল যে একো নকলে খোজ কাঢ়িলে ভৰিত কষ্ট হ'ব যে মোক এটা দেখা তই মৰি থাক যে কয় আৰু চৰি ছাৰ মই মানে ফোনত কথা পাতি পাতি সোমাই আহিলো যে সেইটো কাৰণে আপোনাক নেদেখিলো আকৌ তুমি কি কথা কৈছা এই ডেং ডেংকে বগা ধুনীয়া ল'ৰাটো তুমি নেদেখিছা ইটো স্মিতা মানে ছাৰ মই গাড়ী এখন পাইছো মানে মালটো ফ্ৰেছ নহয় 2 বছৰমান হ'ল 2.5 মানত দি দিম বুলি কৈছে পইচা কেইটকমান নোহোৱাও নহয় কিন্তু 30 মান কমি আছে আপোনাৰ পৰা পাম নেকি ছাৰ গাড়ী হয় ছাৰ মানুহ উঠা গাড়ী নে দোষী নহয় গৰু উঠা তেতিয়াহ'লে ধুনীয়া হৈছে তুমি যদি সেইখন গাড়ীত বহিছা মানুহে কৈছে বা ধুনীয়া সাৰ গৰু এজনী আহি আছে সাৰ গৰু হেল্ল' ঠিক আছে চৰি ছাৰ পইচা দিবনে এল্টো কেটেন উল্টা কাটিং অঁ ল'বা অঁ লোৱা ল'ম ধুনীয়া হৈছে যা কোমল বুজিছে কিয় আমাৰ কেকেচা ক'ত আছে কেকেচা কিন্তু এতিয়ালৈকে অহা নাই ঘৰতে থাকিব লাগে ঘৰত আছে তেতিয়াহ'লে এতিয়া ক'ত লগ পাইছো ঘৰত আছে যদি ঘৰতে লগ পাবি ঘৰত লগ পাম চিঞ এতিয়া মই লগাই আছে কি উল্টা কাটিঙৰ কথা লগাই কি উল্টা কাটিং তোৰ বাই উল্টা কাটিং এতিয়া লগাই আছে কি বা উল্টা কাটে মুখটো কৈ যাচোন একো বুজি নাপাইছ শুনচোন মাই ডগছ মই যাম আৰে চকুৰে নেদেখ নেকি তই আজি মোৰ চকুত নধৰিব মই জিতি কৰিব পাৰো ভিতৰত মই যিটো কেছ দি কেছ আপুনি কিন্তু নেদেখিছে কেছ উল্টা কাটিং কি উল্টা কাটিং ৰে ৰাম ৰাম ছাৰ আপুনি একো কোৱাই নাই দেখোন দিব নেকি মই দৰমহা পালে মাহে মাহে ঘূৰাই যাম নহয় আপোনাক চিন্তা কৰি চাওঁ ৰবা ছাৰ দৰকাৰ পৰিলে আপুনি মোৰ পৰা সুদো ল'ব কি হ'ল নহয় সুদ ল'ব নালাগে বাৰু আপুনি দিব নেকি আমাৰ ঘৰৰ মানুহৰ গাড়ী হে খাতৰিয়াৰ নিচিনাকৈ চুৰি গাড়ী ল'বা পিছত সকলোৱে মূৰটো খাবা আৰু মোৰ মূৰটো নাখাবা বিউটি ছাৰ আমাৰ নিচাদৰ ল'ৰাটোৰ লগৰ ল'ৰা এটাৰ ভনীয়েকৰ বন্ধুয়েকৰ ককায়েকৰ শহুৰেকৰ খুল খালেকটোৰ আকৌ ভতিজাক এটাৰ এই ননদজনী গিৰিয়েকৰ পেহীয়েকৰ কিবা পাতি লোৱা ভায়েক এটা আমাৰ নিজৰে নহয় জানো সি দিব নেকি ছাৰ দিম বাৰু উপায়টো নাই চোৱাচোন দেই নেহা তোমাক মই নিজৰ বুলিহে কৈছো মানে তুমি মেচিয়ৰ কাৰণেহে মই ক'ব বিচাৰিছো কি ক'বনো পাৰিবাৰিক শান্তি বুলি এটা কথা আছেনে নাই কোৱাচোন আছে মোৰ কিন্তু পাৰিবাৰিক শান্তি আছে দেই খালি মাজে মাজে উভুত ঘূৰে নাছে কোনে বায়নৰ ঘৰৰ খুলজনীয়ে বাইনৰ ঘৰৰ খুল মানে মণি মই বায়নৰ ঘৰৰ খুল বুলিহে কওঁ হয় নেকি সৰু খুলটোৱে নেহা প্ৰেচাৰটো বহাই থৈ আহিছো পাকঘৰলৈ যোৱাচোন মোহন আৰু নাহিম চাগে কলৈ যাবা ওপৰলৈ যামগে ওপৰলৈ যাবা কোন কেকেচাই মই আকৌ পৃথিৱীলৈ নাহিম চাগে কি হৈছে উল্টা কাটিং
সিহঁতে উল্টা কাটিং ইহঁতে উল্টা কাটিং সেইটোতো কৈছে কিহৰ কাৰণে উল্টা কাটিং মই এতিয়া দেখাই কৈছো মাদা ঐ। টাইম চাগে আৰু ঐ মোহন গম পাই আছে উল্টা কাটিং দুইটাকে উল্টা কাটিং কোনে কাটিব আচ্ছা মণি তুমি মোক এটা কথা কোৱাচোন বায়নৰ জীয়েক হিচাপে এটা কথা কোৱা খোলটো জানো বেয়া বস্তু 420 কথা নকব কেনেকে 420 কথা ক'লো তুমি বায়নৰ জীয়েক গতিকে মৰমতে মই তোমাক খুলজনী বুলি মাতো আপুনি যে নেহাৰ আগত সেইবোৰ কৈ আছে কি মোৰ মান ইজ্জত নাই মানে নেহাৰ আগত যে মোক বাচন সোপা হাতত তুলি দি ভাঙিবলৈ দিছিলা মোৰ মান সন্মান নাই আপুনি যে মোক টকা ঘটিবলৈ দিছিলে কি বেয়া কথা ক'লো কথা কবলৈ আহে আৰে ধনী মানুহৰ লগত তোমাৰ আজিকালি উঠা বহা ধনী মানুহৰ গিৰিয়েক ঘৈণীয়েক সমানে ইনকম কৰে ময়ো কৰো তুমিও কৰা আজি আমাৰ নীতা আম্বানী মুকেশ আম্বানী সমানে ইনকম কৰে হৰি 20,000 টকীয়া হাবিলদাৰ হে আপোনাৰ মুখত সেই নীতা আম্বানী এইবোৰ কথা আপোনাৰ মুখত শোভা নাপায় বাচন ধুওঁতে যাব জীৱন দুইটাই ইয়াত লেকচাৰ মাৰি আছে সিফালে আপোনাৰ ইজ্জত শেষ মোৰ আছে জানো ইজ্জত যিখন আছে সেইখন ধূলিৰ লগত মিলি গৈছে চা মানে মই বুজাই আছো আহা ধূলিকণ আনিছ আনিছো কথাটো নককে আপুনি কওকচোন এয়া কি আছে পকা পকা তলত মাটি লগাই আপোনাৰ ইজ্জত মিলি শেষ ঘটনাটো ক কোনটো ঘটনা আৰে কোনটো ঘটনা আচাৰি চাই 30,000 টকা দিছে বাকী পইচা বালিং দুচিয়ে দিছে কাইলৈ ভিতৰত গাড়ী আহিছে আপোনাৰ ইজ্জত শেষ হে নাই আছে নাই নাই আচাৰি চাই 30,000 দিছে নিদিয়ে নিদিয়ে আনিছে হেই কিয় দিব কাইলৈ গাড়ী খাওঁ হে নাই আহিবই চা মই কৈছো নিদিয়ে মই কৈছো হে, আহিব। অসম্ভৱ অসম্ভৱ ঐ চা এনেকে কওঁতে আপোনাৰ আহৰ কংস লাগি গৈছে চা মই কংসৰ কাৰণে দৈৱকীৰ অষ্টম সন্তান যেনেকুৱা মোৰ কাৰণে পাইলুঙে গাড়ী লোৱাটো তেনেকুৱা মোহন কেতু মহাজ ই হবলৈ নিদিওঁ অসম্ভৱ মা গাড়ী লোৱাটো ফাইনেল হ'ল নহয় পাপুলাই চাই দিছে আমাৰ হ'ব দিয়ক মই পিছত কথা পাতিম এতিয়া মোক খবৰটো দি থৈ আহোঁ ঠিক আছে দিয়ক হ'ব আপুনি আজিকালি মোক খুন্দা মাৰো মাৰোকে থাকে মই খাংকে থাকো এইটো কিনো হগা দে এখন কৰি আছ আপুনি খেলি মেলি লগাই আছে তোৰ এতিয়া কথা চুপতি মাৰি থাকিবলৈ মোৰ ওচৰত সময় নাই আঁতৰ কি হ'ল ইমাৰ্জেঞ্চি ক'ত যাব কমি চাওঁ আৰে কি হ'ল আকৌ এইটো কেছ কি হৈছে কি হৈছে মই পটকে নেহাক লগ কৰি থৈ আহোঁগে দেই বিপদ হৈছে একো নেকি কথা কৈ থাকিবলৈ সময় নাই আৰু একো বিপদ অহা নাই সম্পদ আহি আছে দেই সম্পদ প্ৰপাৰ্টি কি প্ৰপাৰ্টি পিছত আহিছ